নমস্কাৰ। মই উপস্থিত আছোঁ ধেমাজি গোগামুখৰ হনুমান মন্দিৰত। আহকচোন আপোনালোকক হনুমান মন্দিৰৰ ভিতৰৰ সুন্দৰ ভক্তি মাৰ্গ দৰ্শন কৰাওঁ। হয়, আপোনালোকক দেখাই আছোঁ এই সুন্দৰ দৃশ্যাৱলী। এইটো হৈছে গোগামুখ স্থিত হনুমান মন্দিৰ, আৰু এই হনুমান মন্দিৰৰ যি মন্দিৰ ভাগ, এই মন্দিৰ ভাগ সাধাৰণতে নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ অৰিহণা আছে। আপোনালোকক এয়া দেখাই দিছোঁ। পিতৃদেৱ স্বৰ্গীয় জ্বালাপ্ৰসাদ আগৰৱালা আৰু মাতৃদেৱী বিদ্যাৱতী আগৰৱালাৰ পুণ্য স্মৃতিত এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছে। হয়, এনেধৰণে মন্দিৰ ভাগলৈ সোমোৱাৰ লগে লগে আপোনালোকে সৰ্বপ্ৰথমে দেখিবলৈ পাব যে গো মাতাক দেখুওৱা হৈছে। গো মাতাৰ মূৰ্তি স্থাপন কৰা হৈছে, আৰু গো মাতাক স্মৰণ কৰিলে সাধাৰণতে আমাৰ হিন্দু ধৰ্মৰ পবিত্ৰ গো মাতাৰ যদি এমুঠি ঘাঁহ খুওৱা হয়, তেতিয়াহ'লে সকলো ধৰণৰ পুণ্য কামতকৈ আটাইতকৈ বেছি পুণ্য ফল পোৱা যায় বুলি অতীতৰ পৰা আমাৰ সকলো হিন্দু ধৰ্মাৱলম্বী লোকৰ বিশ্বাস আছে। তদুপৰি এই ষ্টেপসমূহ মন্দিৰৰ অতিক্ৰম কৰাৰ লগে লগেই আপোনালোকে লেফ্ট ছাইডত এয়া দেখিবলৈ পাব। মন্দিৰৰ বাওঁহাতে আপোনালোকে দেখিবলৈ পাব এটি শিৱলিংগ, আৰু শিৱক স্মৰণ কৰাৰ পিছতেই আপোনালোকে ক্ৰমাগতভাৱে যদি মন্দিৰটোৰ ভিতৰ ভাগলৈ গতি কৰে, তেতিয়াহ'লে মন্দিৰটোৰ ভিতৰত কৃষ্ণৰ এক মূৰ্তিও দেখিবলৈ পোৱা গৈছে। আৰু তাৰোপৰি আপোনালোকে ওপৰলৈ যদি লক্ষ্য কৰে, তেতিয়াহ'লে হনুমান ভক্ত বান্দৰৰ বিভিন্ন ধৰণৰ বৃক্ষবাসী প্ৰাণীকুলৰ সুন্দৰ নিদৰ্শন, আৰু লগতে ওপৰত হনুমানৰ বিভিন্ন ধৰণৰ মন্ত্ৰ স্মৰণ কৰা হৈছে। লগতে গণেশক ইয়াত স্থাপন কৰা হৈছে। তাৰোপৰি ৰাম, লক্ষ্মণ, সীতাকো দেখুওৱা হৈছে মন্দিৰ ভাগত। আৰু মন্দিৰ ভাগৰ মূল মূৰ্তিভাগ এয়াই হৈছে হনুমান। এয়া হনুমানৰ মূল মূৰ্তিভাগ, আৰু তাৰপিছতেই ৰাধা কৃষ্ণ আৰু ক্ৰমাগতভাৱে দেৱী দুৰ্গাকো মন্দিৰ ভাগত স্থাপন কৰা হৈছে। লগতে মন্দিৰ ভাগৰ ওপৰৰ অংশত সুন্দৰ ৰূপত হনুমান যি চালিচা অৰ্থাৎ হনুমান স্তোত্ৰম সকলোখিনি সুন্দৰ ৰূপত পৰিস্ফুট হৈ আছে।